আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰে ফলো আপ ঘটনাটো হৈ গ'ল নিশ্চয় সেই সকলোৱে নিজাকে ইণ্টাৰেপশ্যন কৰিছে এই ঘটনাটো কিন্তু আপোনাৰ পৰা জানি ফলো আপ এতিয়ালৈ যিটো দেখিছে আজি সোমবাৰ 8:10 5 মিনিটলৈ যি দেখিছে ফলো আপ কিমান সন্তুষ্ট নহয় এইটো একেবাৰে ক'ব গ'লে মুঠে মই অসন্তুষ্ট কাৰণ এইটো কাৰণে যে যোৱা 30 তাৰিখত যেটো ঘটনা হৈছে এই ঘটনাটো সম্পূৰ্ণৰূপে দায়ী অসম চৰকাৰ কাৰণ বিগত 15 বছৰ কংগ্ৰেছে ৰাজত্ব কৰি গ'ল ইয়াৰ পিছত বিজেপি আহিল ডি ভোটৰ সমস্যা আৰু এনআৰসিৰ যি সমস্যা এই সমস্যাটোক তেখেতসকলে সমাধান কৰাৰ কাৰণে চেষ্টা কৰা নাই এনআৰসিৰ নামত যি ৰাজনীতি চলি আছে এনআৰসি আপোনালোকক মই আজি স্পষ্টকৈ কওঁ যেটো এনআৰসি নেকি 15 বছৰত কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাই আৰু বিজেপিয়ে যে 5 বছৰত যে চৰকাৰে যে এনআৰসি কাম সম্পূৰ্ণ কৰিব এটো সম্ভৱ নহয় আৰু এই ৰাজনীতি ইস্যু থাকি যাব ৰাজনীতি থাকি চলি যাব ডিভোটৰ সমস্যা এনআৰসিৰ সমস্যা থাকি যাব সময় সংখ্যালঘু মানুহৰ ওপৰত গুলিবৰ্ষণ হ'ব অত্যাচাৰ হ'ব আমি প্ৰতিবাদ কৰিবলৈ যি প্ৰতিবাদ কৰিব তাকে গুলিয়ে হত্যা কৰাব কাৰণ আপোনালোকে জানে যে যোৱা 30 তাৰিখত যেটো ঘটনা হৈছে এই ঘটনাটোৰ যেটো ষ্টাৰ্টিং যেটো ভিজুৱেল এই ভিজুৱেলটো তেখেতসকলে ৰেলি কৰি আহিছিলে ৰেলি কৰি আহি থকা অৱস্থাতে পুলিচ অফিচাৰজনে বেনাৰটো কাঢ়ি লৈ ডাইৰেক্ট টৰ্চাৰিং কৰিছে কিন্তু হেতু কৰিব নালাগিছিল কাৰণ আমিও বিটিএডিত বহুতো প্ৰতিবাদ কৰিছো গুৱাহাটী সিটিতো প্ৰতিবাদ কৰিছো আৰু বিভিন্ন দল সংগঠনও আন্দোলনৰ কাৰ্যসূচী লৈছে আৰু সবতকে ডাঙৰ কথা তাতে কৈছে পাৰমিশনৰ কথা ৰেলি কৰতে কোনো দিনক কোনো প্ৰশাসনে পাৰমিশন নিদিয়ে আজিও গোটেই অসমৰ 6 জনগোষ্ঠীয়ে অসম বন্ধ দিছে চৰকাৰৰ পৰা পাৰমিশন লৈছে নেকি পাৰমিশন দিয়া নাই মুখ্যমন্ত্ৰী পত্তালিকা যদি দা কৰিব লাগে কোনো দিনৰ পাৰমিশন নালাগে 12 ঘণ্টা ৰেল অৱৰোধ কৰা হৈ আছে কেতিয়ালৈকে আজিলৈকে পাৰমিশন লোৱা নাই 100 ঘণ্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈ আছে 1000 ঘণ্টিয়া অৰ্থনৈতিক অৱৰোধ কৰা হৈ আছে কোনো পাৰমিশন হোৱা নাই কিন্তু সবতকে ডাঙৰ কথা হৈছে যে হিদিনা যেটো ঘটনা এই ঘটনাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনে মই এটো কাৰণে কৈছো যে তেখেতসকলে যে কেইজন মানুহ ৰেলি কৰি আহিছিল তেখেতসকলক এৰেষ্ট কৰি ৰাখিব পাৰিল হয় নহলে হয়তো তেখেতসকলক লাঠি চাৰ্জ কৰিব পাৰিল হয় যদি তেখেতসকলে এৰেষ্ট কৰাৰ পিছত যদি উত্তেজিত কৰিল হয় কি কোনো চৰকাৰী বাহন কি ৰাজহুৱা বাহন যদি ক্ষতি সাধন কৰিলে তেতিয়া তেখেতক লাঠি চাৰ্জ কৰিব পাৰিল হয় আৰু যদি তাৰ পিছত কিন্তু আপুনি কৈছে ইন্টেনশনাল হৈছে গুটে ঘটনা পৰিস্থিতি তাতকে যদি উত্তেজিত হয় তেতিয়া হয়তো তেখেতসকলক ব্ল্যাঙ্ক ফায়াৰিং কৰিবলৈ কিন্তু তাতে ব্ল্যাঙ্ক ফায়াৰিং কৰা হোৱা নাই কোনো মেজিস্ট্ৰেট নাই টাৰ্গেট কৰি লোৱা ডাইৰেক্ট টার্গেট করে গুলিয়া হইছে গতিকে এটো যেটো সরকার আছে এই সরকারে মুসলমানক কোনো পদ্ধতি রক্ষণাবেক্ষণ দিব পৰা নাই আৰু আজি স্পষ্টকে কৈছো এবিএমসিৰ ফালৰ পৰা স্পষ্টকে মই বিভিন্ন দল সংগঠনৰ লগত আলোচনা ইতিমধ্যে চলাইছো বহুত সহ্য কৰিছো অসম আন্দোলনৰ পৰা নেলিৰ হত্যাকাণ্ডৰ আৰম্ভৰ পৰা বহুত পুলিচৰ গুলি খালো বহুত পুংগু হলো বহুত মানুহ হেৰালো আজিলৈকে আমাক হত্যা কৰা হৈ আছে গতে মই আজি চৰকাৰক স্পষ্টকে কৈছো এবিএমসিৰ পৰা মই স্পষ্টকে কৈছো লগতে আমি বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি আছো চৰকাৰক আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো আজি বিজেপিৰ প্ৰতিনিধি আছে ইয়াতে তেখেতক মই আহ্বান জনাইছো কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি আছে এআইডিএফ দলৰ দলপতি মই সকলোকে আহ্বান জনাইছো অসমৰ মুছলমানক লৈলে আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক অসমৰ মুছলমানসকলৰ তেজ লৈ ফাকুৱা খেলা বন্ধ কৰক অন্যথা কিন্তু ইয়াতে নিশ্চয় নিশ্চয় আমি বহুত সহ্য কৰিছো এতিয়া সহ্য নকৰো অসমত 1 কোটি 15 লাখ মুছলমান আছে প্ৰয়োজন ৰাজপথলৈ আমি ওলাই আহিম অসমত আপুনি আকৌ ৰাজনীতি কৰা যেন লাগিছে নকব ৰাজনীতি কৰা যেন লাগিছে সকলো কিয় না না কিয় সংখ্যা গুৰু ওলাই আহিব আপোনাৰ এইটো ভুল ষ্টেটমেন্ট এইটো ভুল ষ্টেটমেন্ট না এইটো ভুল ষ্টেটমেন্ট আপুনি কিয় ভাবে যে কেৱল সংখ্যা লঘুখিনি ওলাই আহিব আমি কিয় ওলাই নাই হিচাপত আমাক কিয় বাহিৰত যদি অন্যায় হৈছে যদি না না ৰূপম গোস্বামী ডাঙৰীয়া না যদি জাগিৰতত এমছ লৈ কেনে প্ৰতিবাদকাৰীৰ ওপৰত পুলিচে আক্ৰমণ কৰিব পাৰিলে 24 ঘণ্টাৰ ভিতৰত যদি তদন্ত কৰিব পাৰিলে দুজনকৈ কেবিনেট মন্ত্ৰী যদি যাব পাৰে তাতে যদি ক্ষতিপূৰণ দিব পাৰে চৰকাৰী চাকৰি দিব পাৰে কিয় আজি হেই উত্তৰটো দিব না ৰূপম গোস্বামী না সম্পূৰ্ণ মুছলিম বিৰোধী স্থিতি নিশ্চয় ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ